ফ্ৰেণ্ডছ, আজি মই কি বনাবলৈ লৈছোঁ দুপৰীয়াৰ কাৰণে দেখিছে আপোনালোকে। এইটো কি শাক চিনি পাইছেনে আপোনালোকে? এইটো টেঙামৰা হয়। টেঙামৰা পাত দি পেলাই আজি মই দালি বনাম। এই টেঙামৰা পাত দি মাছ বনালেও ভাল লাগে। আৰু মই যিহেতু আজি বৃহস্পতিবাৰ, সেইকাৰণে মই দালিৰ সৈতে বনাম টেঙামৰাৰ পাত। আৰু এয়া 2টা আলু লৈছোঁ। মাইনাই আজিকালি আলু পিটিকা খাই ভাল পায়, সেইকাৰণে দালিতে আলুও দিম। আৰু ইয়াৰ লগতে মই লাও লৈছোঁ, লাও টুকুৰা কৰি দিম দালিত। এয়া চাওকচোন কেনেকৈ মই বনাওঁ টেঙামৰাৰ সৈতে দালি। চাই থাকক। এয়া পাতখিনি মই আধা ছিঙি লৈছোঁ আৰু লাওটো মই টুকুৰা কৰি কাটি লৈছোঁ। টেঙামৰা পাতখিনি মিহিকৈ কাটি লৈছোঁ। এয়া দালি ধুই পেলাই ইয়াতে নিমখ হালধি দি লৈছোঁ। এই লাওটো টুকুৰা কাটি লৈছোঁ আৰু আলুটো বাকলি গুচাই লৈছোঁ পিটিকা কৰিবৰ কাৰণে। পিঁয়াজ কাটি লৈছোঁ আৰু যিহেতু টেঙামৰাটো টেঙা হয়, টেঙাত পাঁচফোৰণ দিলে ভাল লাগে, সেইকাৰণে মই এয়া পাঁচফোৰণ দিম। এয়া কুকাৰত তেল গৰম হৈছে। মই দালি সদায় কুকাৰতেই বনাওঁ। চাওকচোন কেনেকৈ বনাওঁ মই। প্ৰথমতে মই পাঁচফোৰণখিনি দিম। এতিয়া পিঁয়াজখিনি দিম। এয়া পিঁয়াজখিনি ৰঙা হ'লে তাতে মই টেঙামৰা পাতখিনি দি দিম। ভজা হৈ গৈছে, ৰঙা হৈ গৈছে। ইয়াতে মই প্ৰথমতে টেঙামৰা পাতখিনি দিম। অলপ ভাজি ল'ম। এয়া এতিয়া মই ইয়াত দালিখিনি দি দিম। পাতখিনি ভাজ খাই গৈছে, দেখিছেনে? নাইকিয়া হৈ গৈছে। দালিখিনি ভাজি ল'ম। ইয়াতে পানী দিম, তাৰপিছত লাও আৰু আলু দি দিম। পানী দি দিলোঁ। এতিয়া ইয়াতে মই কাটি থোৱা লাও আৰু আলুটো দি দিম। আলুটো মই অকল মাইনাৰ পিটিকা খাবৰ কাৰণে দিছোঁ। তাই যিহেতু ভাজি ইমান খাই ভাল নাপায়। ভাজি মই ৰাতিপুৱা বনোৱা ভাজিয়ে আছে আৰু ভাত মোৰ হৈ গ'ল। যিহেতু আজি বৃহস্পতিবাৰ, সেইকাৰণে নিৰামিষেই বনাইছোঁ। এনেই টেঙামৰা মাছৰ সৈতে খায়ো ভাল লাগে। অসমীয়া খানা হয়, এনেকৈ খাবলৈ ভাল লাগে। আপোনালোকে খাই ভাল পায়নে? যদি ভাল পায় কমেণ্টত জনাবচোন। এনেকৈ টেঙামৰাৰ লগত কচুও খাই ভাল লাগে। দালি, কচু আৰু টেঙামৰা। এতিয়া ইয়াত মই ঢাকনখন লগাই দিম। এয়া উতল আহিলে মই ঢাকনখন লগাই দিম। তেতিয়া মানে দালি ঢাকনৰ কাষেদি নপৰে। অকণমান উতল আহিব দিছোঁ। মই পকৰি বনাব লৈছোঁ। আজি যিহেতু বৃহস্পতিবাৰ, মাছ মাংস নাখায়, ভাতৰ লগত পকৰি খাই ভাল পায়, সেইকাৰণে বেচন লৈছোঁ। অলপ নিমখ দিম। ইয়াতে নিমখ দিলোঁ, অকণমান হালধিও দিম। হালধি দিম, অকণমান জিৰা গুড়িও দিম। বেছিয়ে পৰিছে অকণ। তাৰপিছত জলকীয়া গুড়ি অকণ দিম। এয়া মই ইয়াতে
কেঁচা জলকীয়া আৰু পিঁয়াজো কাটি লৈছোঁ। নিমখখিনি এইখিনি ভালকৈ মিহলাই লৈছোঁ। পকৰি বনোৱাৰ মেনু চেঞ্জ হৈ গ'ল। মিষ্টাৰে এতিয়া ঘপহকৈ বেঙেনা এটা আনিছে। এতিয়া বেচন আৰু বেঙেনাৰ সৈতে ভাজিব লাগে। এয়া তেল গৰম হৈছে। মই পকৰি যিকোনো পাকঘৰত মুঠতে আজিকালি ৰিফাইন ব্যৱহাৰ নকৰোঁ, সদায় মিঠাতেলতে বনাওঁ। এনেকৈ পকৰি বনোৱা, ভাত, তৰকাৰী, ভাজি সকলো বস্তু মই মিঠাতেলতে বনাওঁ। আনকি টিফিনৰ কাৰণে পুৰি বনাওঁ, সেয়াও মিঠাতেলতে বনাওঁ। আগৰ এটা ভিডিঅ'ত মই কৈছিলোঁৱেই ৰিফাইন তেলৰ অপকাৰিতাৰ বিষয়ে, সেইকাৰণে ৰিফাইন ইউজ নকৰোঁ। এতিয়া বেঙেনাখিনি মই গুলি লোৱা বেচনখিনিত এনেকৈয়ে সানি পেলাই বনাব লাগিব। প্ৰথমতে যিহেতু এইটো প্লেন নাছিলে, বেঙেনাৰ সৈতে মানে বেচনত বেঙেনা লেটিয়াই ভজা, ঘপককৈ হেৰি হৈছে। এতিয়া এনেকৈ হেৰি হ'ব লাগিব, অলপ ডাঠ হৈছে। বহুত প্ৰব্লেম হয় এনেকৈ ঘপককৈ চেঞ্জ কৰিবলগীয়া হ'লে। ইয়াত তেল গৰম হৈছে, আপোনালোকে দেখিছে। এখন এখনকৈ মই বেঙেনা দি দিম। এয়া প্ৰথমতে এই 4 পিচ ভাজি লওঁ, তাৰপিছত এইখিনি ভাজিম। এয়া দেখিছেনে মোৰ বেঙেনাখিনি কেনেকুৱা ধুনীয়া হৈছে ভজা। এইখিনি কাঢ়িম, আকৌ এইখিনি দিম। ধুনীয়াকৈ ভাজ খাইছে। এই মই বেঙেনাখিনি ফ্ৰাই কৰিছোঁ। এইখিনি যে ধুনীয়া হৈছে, এইখিনি দেখিছে, গোন্ধও ধুনীয়া ওলাইছে। কাৰণ ইয়াত মই মছলাও দি দিছোঁ, জিৰা গুড়ি, জলকীয়া গুড়ি, ধনিয়া গুড়ি, হালধি, নিমখ। এয়া আৰু হেৰি পকৰি বনাম বুলি ইয়াত জলকীয়া আৰু পিঁয়াজো কাটি থোৱা আছিলে, গতিকে এটা আজি স্পেচিয়েল ডিছেই হ'ব। বেঙেনাৰ সৈতে এনেকৈ পিঁয়াজ জলকীয়া কাটি পেলাই বেঙেনা ফ্ৰাই কৰি খোৱা নাছিলোঁ। মছলা দিওঁ বাৰু, জিৰা ধনিয়া গুড়ি, কিন্তু এনেকৈ মানে পিঁয়াজ আৰু জলকীয়াটো দিয়া নহয়। এয়া পকৰি, বেঙেনাৰ পকৰি হৈ গ'ল। বাবাই যিহেতু বেঙেনা নাখায়, তাৰ কাৰণে এনেই খালীকৈ এয়া বনাইছোঁ পকৰি। এয়াও হৈ গৈছে, এয়াও হৈ গ'ল। আহক আপোনালোকেও আমাৰ লগত এয়া বেঙেনাৰ বেচন দি বনোৱা পকৰি টেষ্ট কৰক।